এইবাৰ আগবাঢ়িছোঁ কবি ৰাহুল কুমাৰলৈ। ৰাহুল কুমাৰক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাজাপুখুৰী সংঘৰ অন্যতম সদস্য কংকন দাসে। ৰাজাপুখুৰী সংঘৰ বিশেষ শুভাকাংক্ষী টিকেন নাথক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰাজাপুখুৰী সংঘৰ অন্যতম সদস্য যুগল কুমাৰে। অনুভৱ মোৰ কবিতাৰে এখন কবিতা পুথি সংকলন কৰি উলিয়াইছে ৰাহুল কুমাৰে। আশা কৰোঁ আপোনালোকে উদীয়মান কবি ৰাহুল কুমাৰৰ এই কিতাপখন পঢ়ি পেলাই তেখেতক উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইমানতে আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানটিৰ জবনিকা কৰিছোঁ। ধন্যবাদ।